পৃথিৱীলৈ প্ৰথমেই মুৰ্গী আহিছিল নে কণী? অৱশেষত বিজ্ঞানীয়ে বিচাৰি উলিয়ালে ইয়াৰ সঠিক উত্তৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে জেহৰি টেক ইউটিউব চেনেল। বছৰ বছৰ ধৰি বিজ্ঞানীসকলে বিচাৰি আছে ইয়াৰ উত্তৰ, সঠিক উত্তৰ। পৃথিৱীলৈ প্ৰথমতে মুৰ্গী আহিছিল নে কণী? ইয়াৰ সঠিক উত্তৰ বিচাৰি হাবাথুৰি খাই আছিলে বিজ্ঞানীসকলে। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভাবিছে ভিডিঅ'টোৰ মূল উদ্দেশ্য এটা ৰহস্যজনক হাস্যকৰ। আচলতে ইয়াৰ ৰহস্য কি আপোনালোকৰ মাজত উদ্ঘাটন কৰিবলৈ এই ভিডিঅ'টো লৈ অনা হৈছে। আচলতে পোনপ্ৰথমে পৃথিৱীলৈ কুকুৰ আহিছিল নে কণী? ইয়াৰ সঠিক উত্তৰ গৱেষকসকলে বিচাৰি উলিয়াইছে। আপোনাৰ মাজলৈ এই উত্তৰটো আগবঢ়াবলৈ এই ভিডিঅ'টি যুগুত কৰা হৈছে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, এই জেহৰি টেক নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ব্ৰিটেইনৰ বিজ্ঞানীসকলৰ মতে মুৰ্গীহে প্ৰথমলৈ আহিছিল পৃথিৱীলৈ, কণী প্ৰথমে অহা নাই। ব্ৰিটেইনৰ শ্বেফিল্ড আৰু ৱাৰউইক বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এক অধ্যয়ন চলাইছিল এই বিষয়ে। অধ্যয়নৰ লেখক ডক্টৰ কলিন ফ্ৰিমেনে কয় যে বিশ্বজুৰি বিজ্ঞানীসকলে বহু বছৰ ধৰি উত্তৰ বিচাৰি আছিল যে প্ৰথম কুকুৰ আহিছিল নে কণী। ফ্ৰিমেনে জনোৱা মতে বহু বছৰ ধৰি চলোৱা হৈছিল এই অধ্যয়ন। বহু বছৰ ধৰি চলোৱা অধ্যয়নৰ পাছতো পোৱা নাছিল ইয়াৰ সঠিক উত্তৰ। পিছে এতিয়া এইটো প্ৰমাণিত হৈছে যে প্ৰথমে কুকুৰাহে আহিছিল পৃথিৱীলৈ। গৱেষকসকলে কয় যে কণী সাজু হোৱাৰ বাবে অফক্লেইডিন নামৰ এটা প্ৰটিনৰ প্ৰয়োজন। গৰ্ভৱতী অৱস্থাত কুকুৰাৰ জৰায়ুত সৃষ্টি হয় এই বিশেষ প্ৰকাৰৰ প্ৰটিন। অৰ্থাৎ এইটো স্পষ্ট যে কুকুৰাহে আগতে পৃথিৱীলৈ আহিছিল, কিন্তু কণী নহয়। গৱেষকসকলে অধ্যয়নটোৰ সময়ত চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰিছিল হাইটেক কম্পিউটাৰ ভেক্টৰ। এই সময়ছোৱাত বিজ্ঞানীসকলে কণীৰ খোলাৰ আংশিক আণৱিক গাঁথনি বুজি পাইছিল, কাৰণ অৰ্থাৎ ওপৰৰ অংশ যিটো এইটো আংশিক গাঁথনি বুজি পাইছিল। অধ্যয়নৰ সময়ত দেখা গৈছিল যে অফক্লেইডিন প্ৰটিনৰ সহায়ত কেলছিয়াম কাৰ্বনেট নামৰ কণীৰ খোলাত ফুলি উঠে। লাহে লাহে এই খোলাটো শক্তিশালী হ'বলৈ আৰম্ভ কৰে। গৱেষক ডক্টৰ কলিনিয়ে আৰু কয় যে কুকুৰাৰ হাড় আৰু কণীৰ খোলাত কেলচিড স্ফটিক পোৱা যায়। যেতিয়া কণীটো সম্পূৰ্ণৰূপে সাজু হয়, ই ওলাই আহে। বেছিভাগ কুকুৰাই প্ৰতি 24ৰ পৰা 36 ঘণ্টাত কণী পাৰে। অৱশ্যে ডক্টৰ কলিনে কয় যে কুকুৰাটো প্ৰথমে আহিছিল নে কণী আগত আহিছিল তাৰ উত্তৰ পোৱা গৈছে, কিন্তু পৃথিৱীত কুকুৰা কেনেদৰে প্ৰথমে জন্ম হৈছিল সেই উত্তৰ এতিয়াও পোৱা নাই গৱেষকে। এই উত্তৰ সন্দৰ্ভত বিজ্ঞানীয়ে চলাইছে বিশেষ অধ্যয়ন। গতিকে আপোনালোকে গম পালে বন্ধু বান্ধৱীসকল, পৃথিৱীত আচলতে কুকুৰা আহিছিল নে কণী আহিছিল। গৱেষকসকলে অধ্যয়নটোৰ সময়ত এক গভীৰ চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰিছিল হাইটেক কম্পিউটাৰ ভেক্টৰ। এই সময়ছোৱাত বিজ্ঞানীসকলে কণীৰ খোলাৰ ওপৰৰ অংশ যিটো আণৱিক গাঁথনি বুজি পাইছিল। অধ্যয়নটোৰ সময়ত দেখা গৈছিল যে অফক্লেইডিন প্ৰটিনৰ সহায়ত কেলছিয়াম কাৰ্বনেট কণীৰ খোলাত ফুলি উঠে। লাহে লাহে এই খোলাটো শক্তিশালী হ'বলৈ আৰম্ভ কৰে। কুকুৰাৰ হাড় আৰু কণীৰ খোলাত যিটো কেলচিড স্ফটিক পোৱা যায়, কণীটো সম্পূৰ্ণৰূপে সাজু হয়, তেতিয়া ই লাহে লাহে ওলাই আহে। বেছিভাগ কুকুৰাই প্ৰতি 24ৰ পৰা 36 ঘণ্টাতহে কণী পাৰে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে এই জেহৰি টেক নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।